গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু আজি ভ্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব কাৰণ ৰাতিপুৱা 6:30 বজাতে মই উঠিছোঁ আৰু ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাসটো কিয় কৰিছোঁ যিহেতু ৰাতিপুৱা সদায় মোৰ দৌৰাদৌৰি হয় স্কুল থাকে স্কুলৰ পিছত আজি মই যাম মোৰ মামাৰ ঘৰলৈ আৰু মামাৰ ঘৰত যোৱাৰ কাৰণ আছে কাৰণ আজি আছে ৰাস পূৰ্ণিমাটো গ'ল বাৰু আৰু তাত ৰাস বহুত ভাল হ'ব বুলি শুনিছোঁ নিউজতো দিছে আৰু আগতে এবাৰ দুবাৰ চাইছোঁ বহুত ভাল লাগিছে এবাৰ নাচিছিলোঁ তাতে বহুত ধুনীয়া হয় ৰাস নৃত্য নাটিকাৰ পৰা আদি কৰি সকলোখিনি হয় আৰু তাত যায়ো ভাল লাগে মামাহঁতৰ লগো পাওঁ ঘৰৰ মানুহখিনি তো মই ডাইৰেক্ট স্কুলৰ পৰা তাত যাম বুলি ভাবিছোঁ চ' এতিয়া ৰাতিপুৱাই উঠিছোঁ ভাত পানী বনাই চব ৰেডি কৰি পেলাই ঘৰৰ কাম চাম কৰি পেলাই যাম আৰু ঠিক ৰাতিপুৱা এতিয়া 6:30 মান বাজিছে আৰু উঠি কি মই মোৰ এই ফুলখিনি চাবলৈ আহোঁ কাৰণ মই ফুল ভাল পাওঁ আৰু আজিৰ ব্লগটোত কি হ'ব গোটেইখিনি দেখাই যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ বহুত কনফিউজিং হৈ আছোঁ যে বনাওঁ নবনাওঁ কিন্তু যিহেতু এটা ভাল মুহূৰ্তৰ ৰাস চাবলৈ যাম আৰু ৰাসখন ধুনীয়া হ'ব বুলি শুনিছোঁ তো সেইকাৰণে মই ভ্লগ কৰিছোঁ যদি ভাল লাগে মোৰ লগত থাকিব গোটেই ভিডিঅ'টো চাব এই ফুলটো চাওকচোন ইমানেই ভাৰী ডাঙৰ হৈছে যে ভাৰী হৈ এনেকৈ লটকি গৈছে ইমানেই ডাঙৰ হৈ গৈছে ফুলটো এইখিনি একেবাৰে খেলি মেলি হৈ গৈছে এইখিনি চিজিল কৰিব লাগিব বহুত বেছিয়ে গুজি গ'ল মানে আৰু এইখিনি ৰাতিপুৱা এতিয়া খানা চানা বনাই থৈ যাম ইয়াতে এতিয়া মই দালি তেল মাৰি আছোঁ আৰু লগতে মোৰ ভাজি আৰু ভাত হৈ গ'ল তাৰপিছত এইখিনি বনাই ওলাই মেলি মই যাব লাগিব স্কুললৈ তাৰপিছত বাহিৰে যাম মামাহঁতৰ ঘৰত এইফালে দেখাই আছোঁ যে ভাজি আৰু ভাত হৈ গ'ল এতিয়া দালি তেল মাৰি আছোঁ ভাত দালিৰ লগতে মই ইয়াতে বুটৰ চালাড বনাইছোঁ চালাড খাই খুব ভাল পাওঁ বুট জলকীয়া পিঁয়াজ এনেকৈ দি আৰু ইয়াতে আধা দেখাইছোঁ যে মোৰ মেকআপ আধা দি হৈ আছে ফটাফট কামখিনি নিপটাই তাৰপিছত যাম মামাৰ ঘৰত তাৰ আগতে মই এটা প্ৰডাক্ট আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ওলাইছোঁ এইটো এটা লিপষ্টিক মই লৈছিলোঁ মিশ্ব'ৰ পৰা লিপষ্টিকটো হৈছে এইটো 5-in-1 লিপষ্টিক ইয়াতে আপোনাৰ 5টা কালাৰ পাই যাব জাষ্ট 170 ৰুপিজৰ এইটো আমি আগতে এনেকুৱা ধৰণৰ এডাল পেঞ্চিল ইউজ কৰিছিলোঁ ওপৰৰ পৰা এনেকৈ উলিয়াই ইনচাৰ্ট কৰিব লাগে তলফালে তেনেকৈ এইটো লিপষ্টিক ফৰ্মুলা ওলাইছে এটাতে আপোনাৰ 5টা কালাৰ পাই যাব এনেকৈ ধৰণৰ আৰু এইটো জাষ্ট 175 লৈছিলে মিশ্ব'ৰ পৰা খুব ধুনীয়া ক্ৰীমি ফৰ্মুলা হয় মই ইয়াতে এইটো পাৰ্পল শ্বেডটো লগাইছোঁ আৰু এবাৰতে ধুনীয়া কালাৰ পে অফ দিয়ে মেট নহয় ক্ৰীমি ফৰ্মুলাত আছে মোৰ খুব পচন্দ লাগিলে সেইটো কাৰণে মই শ্বেয়াৰ কৰিব ওলাইছোঁ তো ইয়াতে মই ৰেডি হ'লোঁ আৰু ৰাতিপুৱা সময়খিনি ইমানেই লৰালৰি লাগে যে ভালকৈ দেখাবও নহয় কি পিন্ধিছোঁ কি নাই পিন্ধা এনেকৈ ওলালোঁ আৰু ইয়াতে স্কুল পালোঁ মই স্কুলখনৰ কাম এতিয়াও আধা আধি চলিয়ে আছে আৰম্ভণি কৰি দিয়া হৈছে আৰু তাৰপিছত মই ঘৰ পালোঁ আমাৰ মামাৰ ঘৰত মই কৈ দিয়া কি লাগে আন্ধাৰ হৈছে ঐ কোন হয় এইটো কোন হয় তো দুষ্ট ল'ৰাটো হয়নে মোবাইলে লৈ ল'ব কোন হয় মই কোন হয় বা কোৱা বা কোৱা বা নে পেহী আৰু মা কোৱা দিনডাল খোপা আজি দিনডালৰ খোপা চাব যাম দেই যাবানে
যাবানে যাবানে এয়া ৰাতি আয়োজন চলি আছে মাছৰ তৰকাৰী দাদাই বনাই আছে সোনকালে খাই বৈ ওলালোঁ কাৰণ চিট নাপাম নহ'লে টাটা টাটা উই উই বাই বাই আমি ৰাস চাব যাওঁ বাই বাই মাকক খুন্দিয়াই মাৰিবহি দিটিং ইটিং দিটিং ইটিং নাচিলা আৰু যাওঁ হে টাটা বাই বাই টাটা চশমা পাহৰিলে চশমা ফুলিযোৰ একে আজোৰে নিব গুণি খাবলৈ সদায় যাওঁ মই আজি ভ্লগ বনাই আছোঁ গম পাইছোঁ বাবুটোক ভিডিঅ' বনাইছিলা যে বাবুটো যে ভিডিঅ' বনাইছিলা গম পাইছোঁ দৌৰি দৌৰি যাম এতিয়া মানুহখিনি দৌৰখিনি চোৱা ভৰ্তি হৈ যাব ইয়াতে এতিয়া সোণৰ বাঁহী উদ্বোধন কৰা হৈছে সোণৰ আৰু ৰূপৰ দুইটা উদ্বোধন কৰিছে এইবাৰ ইয়াত সোণৰ আৰু ৰূপৰ বাঁহী বজাব কৃষ্ণই মানে আৰ্টিফিচিয়েল হয় এইটো বনোৱা হয় আৰু ইয়াতে এইটো চবকে দৰ্শকক দেখাইছে দুইটাৰে কি কেনেকুৱা হয় আৰু তাৰ উপৰিও সোণৰ আৰু দুটামান কিবা কিবি ফুল আৰু মেডেল টাইপৰ বস্তু বনাইছে কৃষ্ণৰ বেশত ইয়াতে এতিয়া সূত্ৰধাৰী ওলালে আৰম্ভণি হৈছে ৰাসৰ Luya daho kong ko kunuri oitan. Aju hante sanjitai, Raju bhakni hoi, Lau hadular, Lau ha sindiri, Lau ha karagar. Nur mrityu data tu astam khantan
কালি প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা গোপী যদি আজি প্ৰতিযোগিতাত আপোনালোকে পায় তেতিয়াহ'লে কাউণ্ট কৰিব নালাগে আৰু কোনো গোপীয়ে যদি শালীনতা চেৰাই যায় তেতিয়াহ'লে মঞ্চ ত্যাগ কৰিব লাগিব প্ৰতিদিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোপীয়েহে পুৰস্কাৰ ল'বলৈ সমৰ্থ হ'ব আৰু ইয়াতে গোপী অজস্ৰ ওলাইছে আৰু মানুহ বহুত আছিলে আৰু আৰম্ভণি বহুত দেৰিকৈ হৈছে 10টা মানৰ পৰা হৈছে তো ইয়াতে বহুত দেৰিলৈকে 2টামান বাজি গৈছে আমি আহোঁতে গোপী এয়া 2টামান বজাত ওলাইছে বহুত দেৰি হ'বৰ কাৰণে আমি গুচি আহিলোঁ আৰু এয়া আমাৰ নেক্সট মৰ্ণিং আমাৰ ভতিজাবানৰ এইটো চৰ্দিছ নাচা আইতাৰ লগত নাচা